আপোনালোকে ভিডিঅ' কৰি লওক ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ চৰকাৰী ভূমিত বাস কৰা সকলোকে বিজেপিয়ে দিব ম্যাদী পট্টা যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে ম্যাদী পট্টা বিজেপি দলে হাতত তুলি দিব মুঠতে মুখ্যমন্ত্ৰীয়ে কথা দিছিল থলুৱাক ম্যাদী পট্টা দিয়াৰ বিপৰীতে থলুৱাক উচ্ছেদ বিজেপি চৰকাৰৰ বিজেপি চৰকাৰে ৰেহাই নিদিলে খিলঞ্জীয়া পৰিয়ালকো আমাক মাটিৰ অধিকাৰ লাগিবনে নাই ভিডিঅ' কৰাই কৰি থলে ৰেকৰ্ডত থাকি গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া সেই বিশেষ মন্তব্য কিন্তু কাজেই এতিয়া সলনি হ'ল হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ প্ৰতিশ্ৰুতি চৰকাৰী ভূমিত বাস কৰা সকলোকে ম্যাদী পট্টা দিয়াৰ বিপৰীতে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলিছে উচ্ছেদ অভিযান পুনৰ শুনক এসময়ত হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতিৰ সেই তেজস্বী ভাষণ ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে ম্যাদী পট্টা বিজেপি দলে হাতত তুলি দিব আমাক মাটিৰ অধিকাৰ লাগিবনে নাই এইগৰাকী মুখ্যমন্ত্ৰীৰ দিনতেই এতিয়া খিলঞ্জীয়া অসমীয়াই হেৰুৱাবলগীয়া হ'ল বছৰ বছৰ ধৰি বাস কৰি থকা বাসস্থান লখিমপুৰৰ গুণগুণ চেতিয়াই সামাজিক মাধ্যমত দিয়া ভিডিঅ'য়ে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চৰকাৰ প্ৰশাসনে আনকি এৰি নিদিলে কৃষকৰ সপোনে পোখা মেলা কঠীয়া দৰাও ভুক্তভোগী পৰিয়ালৰ কাটৰ আহ্বান সত্ত্বেও কঠীয়াৰ ওপৰতে চলাই দিয়া হ'ল জেচিবি চাওক ৰাইজ আপোনালোকে নিজে কওক কালি ৰাতি যেনেকৈ আমি কঠীয়াখিনি তুলি আছিলোঁ বহুত কথা কৈছিলে নহয় এতিয়া চাওক ভাল লাগিছেনে আপোনালোকৰ এতিয়া দেখি চাওক এয়া চাওক কঠীয়াখিনি আমি এদিনৰ কাৰণে ৰাখিব কৈছিলোঁ এদিনৰ কাৰণে ৰখা নাই এতিয়া এনেকৈ কঠীয়াৰ ওপৰত এনেকৈ কৰি দিছে এতিয়া আপোনালোকে কালিতো আমি ইমান ৰাতি কঠীয়া তুলি আছিলোঁ আপোনালোকে দেখা পাইছিলে মই ভিডিঅ' যোগে জনাইছিলোঁ আপোনালোকক তাৰপাছত চাওক ইমান আমি ৰিকুৱেষ্ট কৰিছোঁ আমি যে আজিৰ কাৰণে ৰৈ দিয়ক কঠীয়া এদিন ৰখা নাই ভোট খুজিবলৈ গৈ চৰকাৰী ভূমিত বাস কৰা খিলঞ্জীয়া অসমীয়াক ম্যাদী পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ দিনত শুনক খিলঞ্জীয়াৰ কান্দোন কালি ৰাতি আমি কঠীয়া এনেকুৱা নষ্ট কৰিছে ৰাস্তা বনাবলৈ দেখা ৰাস্তা মানুহ আহিব নোৱাৰে কি কয় গোটেই কঠীয়া ফ্ৰেছ বনাই দিছে আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰি খাই আছো বুলি আপোনালোকে সকলোৱে জানে মাত্ৰ এদিন সময় বিচাৰিছিলো আমি মই আগৰ ভিডিঅ' যোগেদি আপোনালোকক জনাইছিলো যে আইতাৰ ঢুকোৱাৰ কাৰণে আমি ৰুব নোৱাৰিলো এবাৰ তাৰ পাছত এনেকুৱা কৰিছে তাকো আমি ৰিকুৱেষ্ট কৰিছো কোনো ৰিকুৱেষ্ট শুনা নাই এইদৰে হিমন্ত বিশ্ব শৰ্মাই একালত দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে অমানৱীয়ভাৱে উচ্ছেদ চলাইছে এতিয়া খিলঞ্জীয়া লোকৰ ওপৰত আঁচনিৰ টোপ দি সাধাৰণ জনতাক ব্যস্ত ৰখা চৰকাৰে এতিয়া খিলঞ্জীয়া ৰাইজক জ্বলা কলা খুৱাইছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট